ভিডিওটো ফুল ধামাকা বজাই আছে। আজি কেনেকে শুটিং কৰে সব আপোনালোকক দেখুৱাম। পিছফালে যেটো নম্বৰ চাই আছে এটো কিন্তু আমাৰ নহয়, বেলেগে মাৰি এটো বেলেগৰ, এটো আপোনালোকে এটো নোট নকৰিব। নিউজৰ মানুহ আছে, নিউজৰ মানুহ। ফ্ৰেন্ডস ওয়েলকাম টু মনসু ব্লগ। আৰু আজি আমি যাই আছো ভিডিও শুটিং কেনেকে কৰে সেইটো চাবৰ কাৰণে। তো ব্লগ ভিডিওটো আৰম্ভ কৰো। আৰু এটা কথা, আপোনালোকে আমাৰ লগতে থাকক, কাৰণ ভিডিওটো ফুল ধামাকা বজাই আছে। আজি কেনেকে শুটিং কৰে সব আপোনালোকক দেখুৱাম। তো আপোনালোকে ফুল ভিডিওটো চাব স্কিপ নকৰাকে। তো ব্লগ ফ্ৰেন্ডস আমি আহি পাইছো এতিয়া মানে ষ্টুডিয়ামত। ইয়াতে মানে শুটিং কৰিব। তো শুটিংটো চাম আজি ফুলফিল আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তো সেইটো হৈছে হাউলি চন্দ্ৰ বৰুৱা ষ্টেডিয়াম হয় না? এইটো হাউলি চন্দ্ৰ বৰুৱা ষ্টেডিয়াম। আৰু মোৰ লগত আছে মহিদুল ইছলাম। তো চাওক, দেখুৱাই আছোঁ, ৰ'ব আগফালে যাওঁ সিফালে। আৰু চাওক, শ্বুটিং কৰিব আহি সিফালে পূৰা প'ষ্ট মাৰি আছে, চাইছে? একদম পূৰা সেইটো পূৰা প'ষ্ট মাৰি আছে, পূৰা পানী হৈ গৈছে, একদম লেতেৰা। তো দেখি আছোঁ শ্বুটিংটো ষ্টাৰ্ট কৰাৰ পিছত মানে আপোনালোকক দেখি আছোঁ, ৰ'ব। তো ফ্ৰেণ্ডছ, আমি এতিয়া মানে আহি পাইছোঁ, এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব। ইয়াতে মানে কৰিব আৰু কোনে মানে শ্বুটিং কৰিব আহিছে দেখুৱাবৰ কাৰণে মানে চেষ্টা কৰিম। মুস্তাফিজুৰ আৰু জাহিৰ দা। হে দোস্ত, ওয়েলকাম টু মাই ব্লগ, মানে মনসুৰ দাৰ ব্লগ। এতিয়া আপোনালোকে লাইক সাবস্ক্ৰাইব কৰিব। আমি এতিয়া বেলেগ এটা ভিডিঅ' বনাম, সেইকাৰণে আহিলোঁ। আৰু ইফালে আহি আছে মুস্তাফিজুৰ ৰহমান। তো আহি আছোঁ আমাৰ শ্বুটিং। ইয়াতে মানে শ্বুটিং কৰিব, শ্বুটিংটো দেখুৱাম এতিয়া মানে। এতিয়া নেদেখাওঁ, এডিটৰ পিছতহে দেখাম। হয়, এইটোৱে ভিডিঅ' দেখাম। এইটোতো আছেই, ঠিক আছে। ভিডিঅ'টো মানে আৰু পিছফালে যেটো নম্বৰ চাই আছে এইটো কিন্তু আমাৰ নহয়, বেলেগে মাৰি। এইটো বেলেগৰ, এইটো আপোনালোকে সেইটো নোট নকৰিব, সেইটো ইগনোৰ কৰিব। আৰু এতিয়া মানে ইহঁতে মানে পুৰা ৰেডি হৈ আছে তো শ্বুটিং কৰিবৰ কাৰণে। তো দেখো আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ফ্ৰেণ্ডছ, এতিয়া মানে আহি পাইছোঁ। এতিয়া মানে চাওক কেনেকুৱা পানী, একদম অৱস্থা বেয়া। একদম অৱস্থা বেয়া, পানী চাইছে কেনেকুৱা একদম। তাতে শ্বুটিংটো হ'ব ওপৰত। তো ওপৰত শ্বুটিংটো দেখুৱাৰ কাৰণে ফুলফিল চেষ্টা কৰিম। সি মানে একদম বলক ওপৰত যাওঁ। বালৰ ভাই কি লেভেল মাৰবা আহিছে খেলা। তুই মেট্ৰিক দিছা না এইবাৰ? এইবাৰ দিছিলো মেট্ৰিক, ৰিজাল্ট দিলে আজি। কিমান পাৰ্চেণ্টেজ? এই নকবি, ইমান ভাল ৰিজাল্ট কৰিছো, 99% পাইছো। 99? কিয়? কেনেকে পালি ভাই? ভাই নকবি, বেলেগে শুনিব না, মানুহ শুনিব পাৰে। বেলেগে শুনিব পাৰে না, লাহে লাহে ক'ব লাগিব। দিবাৰকে বি কাণতে ভাই। লেকচাৰ মানে বাদ দি হৈছে জান, বেলেগক নকবি, তোক কৈ আছো। মানে কি হ'ল, মোৰ নিজৰে বিশ্বাস হোৱা নাই, ইমান ভাল মানে 99% পাইছো। মানে ভাগ্য ভাল আছিল যে কৰোণা আহিল না, সেইকাৰণে। নহ'লেতো ফেইল কৰিলো হয়। আৰু মানে কি আছিল, আমাৰ যিটো ছাৰ আছিল না, আমি স্কুলৰ ছাৰৰ তাতে টিউশ্যন কৰিছিলো, সেইকাৰণে কিজানি ছাৰে ভালকে পাছ কৰি দিছে কিজানি। সেইটোৱে আৰু, বেলেগক নকবি। কিন্তু সেইটোৱেতো মই কৈ আছো, কি বেলেগক নকবি ভাই, 99% পোৱা নকবি আৰু। হৈছে যা, পাইছো না 99%। মতে পাছ কৰা মানুহ 99। সেইকাৰণে নহ'লেতো কৰিলো হয়। আৰু কি আছিল, আমাৰ যিটো ছাৰ আছিল, আমি স্কুলৰ ছাৰৰ তাতে টিউশ্যন কৰিছিলোঁ, সেইকাৰণে কিজানি ছাৰে ভালকে পাছ কৰি দিছে কিজানি। সেইটোৱে আৰু, বেলেগক নকবি। নকবি ভাই, 99% পোৱা বেলেগক নকবি। নকওঁ, কিন্তু নিউজৰ মানুহ আছে, নিউজৰ মানুহ ৰাখবা লাগব। তই থাকবি, মোৰ পিছত থাকবি। কেমেৰাত ক'ত থিয় হবি? ক'ত? মই ইয়াতে থিয় দিম। ইয়াতে নাই তাতে। তো ফ্ৰেণ্ডছ, মানে শ্বুটিংটো শেষ হৈ গ'ল। তো এতিয়া মানে আমি সিফালে যাই আছোঁ। তো
আপোনালোকক গোটেইখিনি দেখুৱাৰ মানে চেষ্টা কৰিছিলোঁ মানে তথাপি মানে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ মানে যিখিনি হৈছে মানে ভালকৈ চাব মানে কি ক'ম আৰু যদি ভাল লাগে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি ৰাখিব চ' থেংক ইউ